এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। মই অনামিকাই মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া 9টা বাজি গ'ল। মই আজি সাৰ পোৱাত দেৰি হ'ল, অলপ 7:30 বাজি গ'ল। মই তেতিয়াহে সাৰ পাইছোঁ আচলতে। কালি মিচি খোৱা দেৰি হ'ল, ৰাতি সি 12:30 মানতে টোপনি আহিছে তাৰ, সেইবাবে আমাৰো খোৱা দেৰি হ'ল, সেইবাবে আজি দেৰিকৈ সাৰ পালোঁ। আৰু মোৰ বাকী কামবোৰ কৰিবলৈ আছে, বিচনা চিচনা পৰাই নাই, পাৰিব লাগিব। গাটো ধুইয়ে ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি লওঁ, নহ'লে এতিয়াবা ব্লগটো ষ্টাৰ্ট কৰিলেহে মানে ব্লগটো কণ্টিনিউ কৰি থাকিবলৈ মন যায়, মাজতে ষ্টাৰ্ট কৰিলে কণ্টিনিউ কৰিবলৈ মন নাযায়। সেইবাবে ভাবিলোঁ ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি লওঁ। আৰু আমাৰ যিহেতু যোৰহাটখন কণ্টেইনমেণ্ট জ'নত পৰিলে, যোৰহাটত আচলতে বহুত ক'ভিড পজিটিভ হৈছে, সেইবাবে কণ্টেইনমেণ্ট জ'নত পৰিলে আপোনালোকে সকলোৱে জানেই। সেইবাবে ঘৰতে আছোঁ আৰু আপোনালোকো ঘৰতে থাকক, সুস্থ থাকক। তেন্তে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'টো কেনে পালে শেষত কিন্তু জনাবলৈ নাপাহৰিব। তেন্তে আহক মই আজি ভিডিঅ' বাকীখিনি অংশলৈ যাওঁ। কি খাই থা? কি খাওঁ? কি খাইছা? কি খাইছা? হেল্ল' এভৰিৱান, বহুত সময় হ'ল, এতিয়া 4টাই বাজিলে। আপোনালোকক এতিয়াহে লগ পাইছোঁ। আচলতে মই ভাত পানী খাই বৈ কাম বন কেইটামান আছিলে কৰি পানী শুই দিলোঁ অলপ, আৰু এতিয়া অলপ আগত সাৰ পাইছোঁ। সাৰ পাই ভাবিছোঁ মই আজি ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়াহ'লে কণ্টিনিউ কৰি লওঁ। আৰু আজি মোৰ ভণ্টিৰ ননন্দৰ বাৰ্থডে হয়, তাইৰ বাৰ্থডেটো লকডাউনতে পৰিলে। হাজবেণ্ডক সেইবাবে কেক এটা আনিবলৈ পঠাইছোঁ। কেক মানে বিচাৰি পোৱা নাছিলোঁ, মানুহ এজনৰ লগত কণ্টেক্ট কৰি পানি কেকটো আনিবলৈ এতিয়া পঠাইছোঁ। নাজানো আৰু কিমানটো পাৰোঁ, কাৰণ বেলেগ বস্তু কিনিবলৈচোন লকডাউন হয়, দোকান যিহেতু বন্ধ, একো বস্তু নাপাওঁ এতিয়া, সেইবাবে কেকটোকে আনিবলৈ পঠাইছোঁ। আৰু নাজানো যিমানটো পাৰোঁ কৰিম আৰু। তেন্তে ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকিব। A few moments later. হিয়ার বাহির করে হুয়ানা হুরেরে দিয়ানা প্রেরণা হিয়ারে খাবতির হুয়ানা প্রেমর চুপাখনা আকৌ এবাৰ কৈ দিয়া। গ'লে
আজি বাৰ্থডে ফটো কেইখনমান আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে কেনে পালে মোক জনাব। আৰু বাৰ্থডে ইমান ডাঙৰকৈ পাতিব নোৱাৰিলোঁ, কাৰণ লকডাউন পৰি গ'ল। ক'তো একো দোকান খোলা নাই। কিবা বেলুন চেলুন কিনিবলৈ, কিবাকিবি বস্তু কিনিবলৈ একো দোকান খোলা নাছিলে। সেইবাবে আগতে আনি থোৱা বেলুন কেইটামান আছিলে, তাৰে কামত খটাই দিলোঁ আৰু লকডাউন যিহেতু পৰি গ'ল, সেইবাবে যেনেকৈ পাতিম বুলি ভাবিছিলোঁ তেনেকৈ পাতিব নোৱাৰিলোঁ। যিমানটো পাৰিলোঁ চেষ্টা কৰিলোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু কেক কাটিং কৰাৰ পিছত ভিডিঅ' কৰা নহ'ল কাৰণ অলপ ব্যস্ত হৈ পৰিবলগীয়া হ'ল সেইবাবে। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে মোক ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে আহিবলগীয়া নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে প্ৰথমেই পাব। তেন্তে পুনৰ লগ পাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। তেন্তে আজিলৈ আহিছোঁ। বাই বাই।